নমস্কাৰ টি20 বিশ্বকাপত জয়েৰে যাত্ৰা আৰম্ভ ভাৰতৰ হয় আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত টি20 বিশ্বকাপৰ ভাৰতৰ প্ৰথমখন মেচ আছিল আৰু প্ৰথমখন মেচত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে প্ৰথমে টছত জিকি ভাৰতীয় দলে বোলিং কৰাৰ সিদ্ধান্ত লয় আৰু প্ৰথমে বোলিং কৰি এটা সুন্দৰ বোলিং প্ৰদৰ্শন আগবঢ়ায় এটা ডমিনেন্ট বোলিং পাৰফৰমেন্স আগবঢ়ায় ভাৰতে প্ৰথমে বোলিং কৰি আয়াৰলেণ্ডক মাত্ৰ 96 ৰানতে অল আউট কৰে ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই 3টা উইকেট দখল কৰে লগতে অৰ্শদীপ সিঙে 2টা উইকেট দখল কৰে জসপ্ৰীত বুমৰাই 2টা মোহাম্মদ সিৰাজে এটা আৰু অক্ষৰ পটেলে এটা উইকেট দখল কৰিবলৈ সক্ষম হয় ভাৰতীয় বোলাৰসকলে প্ৰথম পাৱাৰ প্লেত মাত্ৰ 26 ৰানহে কৰিবলৈ দিয়ে আয়াৰলেণ্ডৰ বেটছমেনক প্ৰথমৰ পৰাই ভাৰতীয় পেস বোলাৰ এটেক কৰে আয়াৰলেণ্ডক যেহেতু পেস এটেক ভাৰতীয় দলৰ কমজোৰি বুলি গণ্য কৰা হৈছিল কিন্তু আজি ভাৰতীয় বোলাৰসকলে দেখুৱাই দিছে হাৰ্দিক পাণ্ডিয়াই সুন্দৰ বোলিং প্ৰদৰ্শন আগবঢ়ায় আৰু জসপ্ৰীত বুমৰাই 3 অভাৰত মাত্ৰ 6 ৰান দিয়ে আৰু ইকনমি মাত্ৰ 2 এটো খুব কম হয় যে টি20 বিশ্বকাপত ইকনমি মাত্ৰ 2 97 ৰানৰ টাৰ্গেট চেজ কৰিব ৰোহিত শৰ্মাই 52 ৰান সংগ্ৰহ কৰে এটা সুন্দৰ ইনিংছ আগবঢ়ায় আৰু ৰোহিত শৰ্মাই ৰিটায়াৰ্ড হাৰ্ট হৈ বাহিৰলৈ গুচি যায় আৰু এইবাৰ ওপেনিং কৰিছে ৰোহিত শৰ্মাৰ লগত বিৰাট কোহলি এছএছবি জয়সৱালে আজি ওপেনিং কৰা নাই যেহেতু বিৰাট কোহলি ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰৰ ওপেনিং কৰিছিল আৰু ভাল প্ৰদৰ্শন আগবঢ়াইছিলে এইবাৰ টি20 বিশ্বকাপত বিৰাট কোহলিয়ে ৰোহিত শৰ্মাৰ হৈ ওপেনিং কৰিব আজি যদিও বিৰাট কোহলিয়ে বৰ বিশেষ একো এটা কৰিব নোৱাৰিলে মাত্ৰ 1 ৰানতে আউট হয় তথাপিও আহিবলগীয়া মেচবিলাকত বিৰাট কোহলিয়ে ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আমি আশা ৰাখিছো আজি সূৰ্য কুমাৰে বৰ বিশেষ একো কৰিব নোৱাৰে 2 ৰান কৰি আউট হয় লগতে ঋষভ পন্তে 36 ৰান কৰে ঋষভ পন্তে বহুত ভাল এটা বেটিং পাৰফৰমেন্স আগবঢ়ায় আৰু উইনিংছত ঋষভ পন্তৰ বেটেৰে আহে আৰু ঋষভ পন্ত নট আউট থাকে আৰু লগতে শিৱম দুবে বেটিং কৰিব আহে যদিও কোনো ৰান কৰিবলৈ সুযোগে নাপালে ভাৰতে জিকি যায় 12.2 অভাৰতে বিশ্বকাপৰ মেচত প্লেইং 11 কোন হ'ব বুলি যেহেতু বহুত চৰ্চা আছিল প্ৰথমখন মেচত কুলদীপ যাদৱে চান্স নাপালে লগতে চাহল যেহেতু আমি সকলোৱে আশা কৰিছিল যে কুলদীপ চাহলৰ মাজত এজন পাব কিন্তু কুলদীপ আৰু চাহলৰ মাজত এজনো নাপায় লগতে সঞ্জু চেমছনো চান্স নাপায় লগতে জয়সৱালেও চান্স নাপায় ভাৰতীয় দলৰ দ্বিতীয়খন মেচ হ'ব 9 তাৰিখে ৰবিবাৰ মেচখন হ'ব পাকিস্তানৰ বিৰুদ্ধে যেহেতু ভাৰত আৰু পাকিস্তানৰ মেচখন খুব এটা ৰোমাঞ্চকৰ মেচ হয় আমি সকলোৱে আশা কৰিম যে ভাৰত তাত জয়ী হোক এইদৰে ক্ৰিকেটাৰ নিউজ পাই থাকিবলৈ মোৰ ফেচবুক পেজটো ফলো কৰি দিব লগতে লাইক শ্বেয়াৰ কৰি দিব